নমস্কাৰ মই ডক্টৰ সন্দীপন শৰ্মা আৰু এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলোঁ। আমি কালি লিভাৰৰ বিষয়ে অকণমান জানিলোঁ যে লিভাৰ আমাৰ কাৰণে কিমান দৰকাৰী অংগ হয় আমাৰ দেহৰ কাৰণে। আজি আৰু এটা ইম্পৰ্টেণ্ট আমি খুব দেহৰ এটা ইম্পৰ্টেণ্ট অংগৰ বিষয়ে আমি কথা পাতিম, সেইটো হ'ল কিডনী। আমাৰ দেহৰ মই কালি কৈছিলোঁ যে 5টা অংগ এনেকুৱা যিকেইটা নহ'লে মানুহ বাচি থাকিব নোৱাৰে। এইকেইটা হ'ল ব্ৰেইন, হাৰ্ট, লাংছ, লিভাৰ আৰু কিডনী। কিডনীটো এটা এচেঞ্চিয়েল অৰ্গেনৰ ভিতৰত ধৰে। লাইকৱাইজ আপোনাৰ হাত, ভৰি, চকু, কাণ এইবিলাক এচেঞ্চিয়েল অৰ্গেন নহয়, সেইবিলাক নোহোৱাকৈ মানুহ এটা বাচি থাকিব পাৰে। কিডনীৰ বিষয়ে যদি কওঁ, আমি কিডনীৰ বিষয়ে কিয় জানিব লাগে? ভাৰতত প্ৰতি বছৰে অকল কিডনীজনিত ৰোগত প্ৰায় 2 লাখ মানুহ ঢুকায়। ক'ভিডত ক'ৰবাত 1000-1200 মানুহ হয়তো মৃত্যুৰ মুখত পৰিছে, কিন্তু প্ৰতি বছৰে অকল কিডনীজনিত ৰোগত আমাৰ প্ৰায় 2 লাখ মানুহ ঢুকায়। আৰু যিমান মানুহ টোটেল আমাৰ ইণ্ডিয়াত প্ৰতি বছৰে ঢুকায়, তাৰে 3% মানে 100 জনৰ 3জন, মানে 100 জনৰ 3জন মানুহ অকল কিডনীজনিত ৰোগত ঢুকায়। কিডনীৰ বিষয়ে অকণমান জানিব লাগিব, কাৰণ আমি কিডনী এনেকুৱা এটা বেমাৰ, যিটো কিডনী বেমাৰটো আমি এতিয়া জন্মগতভাৱে কাৰোবাৰ এটা কিডনী নাই, জন্মগতভাৱে তাৰ পাইপত কিবা এটা ব্লক আছে, 2টাৰ জেগাত এটা কিডনী আছে বা এটা কিডনী জন্মগতভাৱে বেয়া, সেইটো আমি বেলেগকৈ ৰাখিছোঁ। কিন্তু বাকী যিবিলাক বেমাৰ আছে, যিটোৰ কাৰণে কিডনী আমাৰ মানে সচৰাচৰ বিকল হোৱা দেখা যায়, বেয়া হোৱা দেখা যায়, মেক্সিমাম কাৰণে কিন্তু প্ৰিভেণ্টেবল হয়, আমি বাধা দিব পাৰোঁ। মই এইটো ক'ব পাৰোঁ যে এইখিনি কথা যদি মই যিখিনি আজি ভিডিঅ'ত কওঁ মানি চলে নহয়, এটলিষ্ট 90% কিডনীৰ বেমাৰ কমি যাব, কিডনী বেমাৰীৰ সংখ্যা কমি যাব যদি এই কথাখিনি অলপ ফ'ল' কৰে। আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক। সৰু ভিডিঅ', বেছি দীঘল ভিডিঅ' নহয়। মই যিমান পাৰোঁ মই সোনকালে শেষ কৰিম, 10 মিনিটত শেষ কৰিম। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ এই পেজটো আপোনালোকে ফ'ল' কৰক। এতিয়া কথাটো হ'ল কিডনীৰ কাম কি আমাৰ দেহত? কিডনীৰ মেইনলি চবতকৈ ইম্পৰ্টেণ্ট 4টা কাম আছে। এটা চবেই জানে যে আমাৰ দেহত যিবিলাক আৱৰ্জনা প্ৰডিউচ হয়, দিনটোত আমি বহুত বেয়া বস্তু খাওঁ, আমাৰ যিবিলাক খোৱা বস্তুবিলাক হজম হয়, যিবিলাক আৱৰ্জনা হয়, যেনে প্ৰ'টিন খোৱা, যিবিলাক মাছ মাংস খাওঁ আমি, তাত প্ৰ'টিন থাকে। আৰু সেই প্ৰ'টিনৰ পৰা 2টা মেইন বস্তু ওলায়, এটা হ'ল আপোনাৰ ইউৰিয়া আৰু এটা হ'ল আপোনাৰ ইউৰিক এচিড। এই 2টা বস্তু আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক। এইকেইটা বস্তুক ওলাই দিয়াটো আমাৰ কিডনীৰ দায়িত্ব। সেই কিডনী এইটো বস্তু ওলাই দিয়ে। মানে আমাৰ যিমান আৱৰ্জনা আছে, আমি মেডিচিন খাওঁ, মেডিচিনবিলাকো আল্টিমেটলি যেতিয়া দেহত সোমায়, তাৰ যেতিয়া কাম, মেডিচিনৰ কামখিনি হৈ যায়, চাপ'জ আমি এণ্টিবায়'টিক এটাই খাইছোঁ বা বেলেগ কিবা বেমাৰৰ মেডিচিন এটাই খাইছোঁ, সেই মেডিচিনটোক তাৰ কামৰ পিছত দেহত যাতে সি জমা হৈ নাথাকে আৰু দেহত যাতে টক্সিচিটি প্ৰডিউচ নকৰে, সেই বস্তুখিনি আমাৰ কিডনীৰ দায়িত্ব হয়, আমাৰ পেচাবেৰে বাহিৰ কৰি দিয়া। আমি পেচাবেৰে আমাৰ দেহত ডেইলি বহুত বেক্টেৰিয়া, বহুত টক্সিন, পয়জন, যেনে ধৰক কিছুমান লেড, আৰ্চেনিক, এনেকুৱা বেয়া বেয়া বস্তু কিছুমান পেচাবেৰে ওলাই যায়। আৰু কিডনীটো বহুত কষ্ট কৰে আমাৰ দেহাটো ভালে ৰখাৰ কাৰণে। কালি যেনেকৈ লিভাৰৰ কথা কৈছিলোঁ, কিডনীয়েও বহুত কষ্ট কৰে, আৰু এই কষ্ট কৰোঁতে তাৰো বহুতখিনি ডেমেজ হয়। আমি যিমান পাৰোঁ তাক ভালে ৰাখিব লাগে। এটা কাম হ'ল যে কিডনীৰ যে আমি ৱেষ্ট মেটেৰিয়েল, যিবিলাক আমাৰ আৱৰ্জনা থাকে দেহৰ, সেইবিলাক বাহিৰ কৰি দিয়াটো। নাম্বাৰ 2 ইম্পৰ্টেণ্ট কাম হ'ল আমাৰ ব্লাড প্ৰেছাৰটো মেইনটেইন কৰাটো। ব্লাড প্ৰেছাৰ কমি গ'লে তাক অলপমান বঢ়াই নৰ্মেল কৰাটো, বাঢ়ি গ'লে অলপ কমোৱাটো, এইবিলাক দায়িত্ব হ'ল প্ৰেছাৰৰ। প্ৰেছাৰটো অকল হাৰ্টৰ লগত ৰিলেট নহয়, প্ৰেছাৰৰ মেইন যিটো কণ্ট্ৰল হয়, যিটো প্ৰেছাৰৰ আমি যদি কওঁ মানে মেইন তাৰ কণ্ট্ৰল ৰুম, সেইটো হ'ল কিন্তু কিডনী। সেইকাৰণে দেখা যায় যে কিডনী বেমাৰবিলাকত আপোনাৰ প্ৰেছাৰটো বহুতখিনি বাঢ়ি যায়। কি হয়, যদি এটা মানুহৰ প্ৰেছাৰ বাঢ়ি থাকে কিডনীটো কি কৰে, অট'মেটিকেলি তাৰ ইউৰিনৰ পৰিমাণটো বঢ়াই দিয়ে আৰু পেচাবেৰে ছ'ডিয়াম মানে নিমখটো বাহিৰ কৰাই দিয়ে, যাতে মানুহজনৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত আহে। কিডনী এনেকৈ অনবৰত কাম কৰি থাকে। আৰু ছাপ'জ যদি কিবা কাৰণ আপোনাৰ বিপিটো কমি যায়, ব্লাড প্ৰেছাৰটো কমি যায়, তেতিয়া কি কৰে, কিডনী পেচাব বনোৱাটো কমাই দিয়ে আৰু যিমান পাৰে ছ'ডিয়ামটো ৰাখি থৈ দিয়ে, কাৰণ ছ'ডিয়ামে বিপিটো বঢ়াত হেল্প কৰে আৰু সি তেতিয়া নৰ্মেললৈকে বিপিটো আহি যায়। ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰাটো এটা বহুত মানে ইম্পৰ্টেণ্ট কাম হ'ল আমাৰ কিডনীৰ। তাৰ বাহিৰে আৰু এটা ইম্পৰ্টেণ্ট কাম হ'ল তেজ বনোৱা। আমি সদায় ভাবোঁ যে তেজ অকল আইৰণেৰে বনে বা তেজ আমাৰ ব'ন মেৰো মানে হাড়ৰ মজ্জাত বনে, ঠিক আছে, গম পাইছোঁ। কিন্তু তেজ বনাৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট হৰম'ন এটা লাগে, যাক আমি এৰিথ্ৰ'পয়েটিন বুলি কওঁ। আৰু এৰিথ্ৰ'পয়েটিনটো কিডনীৰ পৰা আহে। সেইকাৰণে কিডনীৰ বেমাৰী যিবিলাক থাকে যিবিলাক আমি কিডনীৰ ৰোগী পাওঁ, তেওঁলোকৰ সচৰাচৰ দেখা যায় যে হিমোগ্ল'বিনটো বহুত কমি যায়। ইনফেক্ট আমি এনেকুৱা পেচেণ্ট ব্লাড কমিছে, আমি ভাবোঁ যে আইৰণৰ কাৰণে কমিছে, আইৰণৰ অভাৱত কমিছে,
ভিটামিনৰ অভাৱত কমিছে পিছত আমি আইৰণ দিওঁ কিন্তু পেচেণ্টৰ তেতিয়া হিমোগ্লোবিনটো নাবাঢ়ে তেতিয়া আমি ভাবোঁ যে কিবা বেলেগ এটা কাৰণত তেওঁৰ হিমোগ্লোবিনটো কমি আছে চ' আমি যেতিয়া তেওঁক ক্ৰিয়েটিনিন বুলি পৰীক্ষাটো কৰিব দিওঁ আৰু তেতিয়া দেখা পাওঁ যে ক্ৰিয়েটিনিনটো বহুত মানে হাই হৈ থাকে চ' এইটো এটা কথা তো ব্লাড বনোৱাটো এটা কাম হ'ল তেজ বনোৱাটো এটা কাম হ'ল আমাৰ কিডনিৰ মানে তেজ বনোৱাত সহায় কৰা তাৰ পিছত আপোনাৰ আৰু এটা আছে যে আমাৰ দেহত পানীৰ পৰিমাণটো মেইনটেইন কৰা যে আমি যদি কমকৈ পানী খাওঁ চাপ'জ এনেকুৱা এটা হ'লে এনেকুৱা হয় কেতিয়াবা কোনোবা এজন সৈনিকে হওক বা কেতিয়াবা এখন এটা পৰ্বতাৰোহী এটাই হওক হয়তো কিবা এটা দুৰ্ঘটনাত পাহাৰৰ মাজত বজি যাব লগা হ'ব পাৰে 2 দিনলৈকে হয়তো পানী খাব নাপাব পাৰে তেতিয়া কি কৰে কিডনিৰ এইটো কাম হয় যে হ'ব তুমি চিন্তা কৰিব নালাগে মই পেচাব বনোৱাটো একদম কমাই দিম যাতে দেহত যিমান পাৰে সিমান পানীটো কনজাৰ্ভ হয় ৰিজাৰ্ভ হয় সংৰক্ষিত হয় তো এইটো এটা কাম হ'ল কিডনিৰ মানে আমাৰ দেহত পানীৰ যিটো বেলেঞ্চ মেইনটেইন কৰাটো নহ'লে কি হ'ব যদি পেচাব যিমান হৈ থাকিবলৈ হৈয়ে থাকে কিডনি যদি এটা গতিতে পেচাবটো সদায় বনাই থাকে তেতিয়াহ'লে কি হ'ব পানী নোখোৱাৰ দিনা আমাৰ দেহত পানীটো কমি যায় আমি ডিহাইড্ৰেশ্যন হ'ব মূৰ ঘূৰাব আমাৰ প্ৰেছাৰটো নামি যাব চ' কিডনিৰ এইকেইটা মেইন কাৰণ যে অকল আৱৰ্জনাটো ওলাই দিয়াই নহয় আৰু ইয়াৰ বহুত কাম থাকে কিডনিৰ এতিয়া আমি আহোঁ যে কিডনি যিটো আমি বেয়া হোৱা বুলি কওঁ আৰু এইটো আমাৰ মেডিকেল টাৰ্মটো হ'ল ক্ৰনিক কিডনি ডিজিজ মানে ৰেনেল ফেইলিয়াৰ কিডনি ফেইলিয়াৰৰ কাৰণসমূহ কি কি যদি আমি ভাবোঁ ন 60% অকল ডায়েবেটিছৰ কাৰণে হয় আমাৰ ভাৰতত যিমানখিনি কিডনি ফেইলিয়াৰ হয় অলমষ্ট 60% অকল ডায়েবেটিছজনিত কাৰণত হয় মধুমেহ ৰোগত আক্ৰান্ত হোৱা আমাৰ ব্যক্তিসকলৰ হয় বাকী যিখিনি 40% আছে সেইখিনি প্ৰেছাৰ বিষৰ পিল পেইন কিলাৰ বেছি ইউৰিক এচিড হোৱা কোলেষ্ট্ৰল হোৱা আৰু বেছিকৈ ওজন মানে ওজন বাঢ়া বা আপোনাৰ স্মকিং কৰা বা মদ খোৱা এইবিলাক কাৰণত হয় মানে সেইবিলাক বেলেগ কাৰণ মানে মেইন যিটো কাৰণ হয় ডায়েবেটিছ চ' আমি গম পালোঁ আমি কাৰণসমূহ গম পালোঁ কিডনি বেয়া হোৱাৰ কি ক'লোঁ ডায়েবেটিছ প্ৰেছাৰ ডায়েবেটিছটো মেইন প্ৰেছাৰ পেচাবৰ ইনফেকশ্যন হৈ থকা ঘনে ঘনে ইউৰিক এচিড বাঢ়ি থকা তাৰপিছত আপোনাৰ বিষৰ বিল খুব ইম্পৰ্টেণ্ট বিষৰ বিল বেছিকৈ খোৱা আৰু আমি শকত হৈ যোৱা আৰু কোলেষ্ট্ৰল বাঢ়া এইকেইটা হ'ল ইম্পৰ্টেণ্ট আমাৰ কিডনি বেয়া হোৱা মানে আমাৰ কাৰণ এতিয়া আহক যে আমি কি কৰিব লাগে মানে কিডনিটো যদি ভালে ৰাখিব লাগে চবতকৈ ইম্পৰ্টেণ্ট হয় যে কিডনিটো যদি ভালে ৰাখিব লাগে আমি বেমাৰত পৰিব নালাগে কি কৰিব লাগে চ' নাম্বাৰ 1 আমি যিটো নাম্বাৰ 1 থাকিব হ'ল পানী খোৱা চাওক যিমান ভালকৈ পানী দিব সিমান ভালকৈ আপোনাৰ কাপোৰখন ধোৱা যাব আপুনি কাপোৰখন এবাৰত বাল্টিঙত দিলে কাপোৰখন ধোৱা যোৱা নাই আপুনি দুবাৰ ডুবাব মানে যিমান পানী ইউজ কৰিব কিডনিটো সিমান চাফা হ'ব কাৰণ গোটেই আৱৰ্জনাবিলাক মানে কিডনিত জমা হয় তো আমি পানী বেছিকৈ খাওক এনেই পানীটো জাষ্ট এটা কৈ থকা কথা নহয় এইটো ৰিয়েলি ইয়াৰ চাইণ্টিফিক বেচিছ আছে পানী যিমান খাব কিডনিত আৱৰ্জনাবিলাক জমা নহয় কিডনিটোত আপোনাৰ জোৰ নপৰে তো পানী কিমান খাব লাগিব চ' পানী কিমান খাব লাগিব এইটোত আমি যদি আমি কওঁ নাম্বাৰ 1 কথাটো হ'ল যদি ঠাণ্ডাৰ দিন হয় বা যিবিলাক মানুহ ঠাণ্ডাত ঠাইত থাকে তাত ডেইলি 8 গিলাচ পানী খালে হয় আমাৰ নৰ্মেল এটা গিলাছত প্ৰায় 200 ml আমাৰ মানে 200 ml পানী ধৰে চ' এৰাউণ্ড 1.8 লিটাৰ যিটো কয় বা 2 লিটাৰলৈকে আমি পানী খাব লাগে গৰমৰ দিনত এইটো 10 গিলাচলৈকে খাব লাগে মানে অলমষ্ট 2 লিটাৰতকৈ অলপ বেছি চ' কিয় গৰমৰ দিনত আমি এক্সট্ৰাকৈ ঘামোঁ চ' সেইখিনি আমি ঘামেৰে যিখিনি পানী ওলায় কাৰণ আমি নৰ্মেল দেখা গৈছে গৱেষণা কৰি যে এজন মানুহে এদিনত প্ৰায় 400 পৰা 500 ml ঘাম ওলায় ক'ব নোৱাৰাকৈ 24 ঘণ্টাত তো সেইকাৰণে আমি গৰমৰ দিনত পানীৰ পৰিমাণটো অলপ বঢ়াই দিব লাগে চ' ঠাণ্ডা দিনত বা ঠাণ্ডা ঠাইত থকা মানুহবিলাকৰ কাৰণে 10 গিলাচ আৰু গৰম ঠাইত থকাৰ কাৰণে 10 পৰা 12 গিলাচলৈকে পানী খালে হৈ যায় তো পানীটো বহুত ইম্পৰ্টেণ্ট হয় ফ্লাছ হৈ যাব ধোৱা যাব কিডনিটো নাম্বাৰ 2 কি ইম্পৰ্টেণ্ট মই অলপ আগতে কৈছোঁ ডায়েবেটিছ চ' ডায়েবেটিছটো প্ৰিভেণ্ট কৰা প্ৰথম কথা যে ডায়েবেটিছ মোৰ নহওক আৰু সেইটো কাৰণে আমি ডায়েবেটিছৰ ভিডিঅ' বনাম যে ডায়েবেটিছ আমাৰ কি বেয়া অভ্যাসৰ ডায়েবেটিছ হয় কিন্তু এতিয়াৰ কাৰণে জানাওঁ যে ডায়েবেটিছ যিমান দূৰ আমি হ'ব দিব নোৱাৰোঁ বা যাৰ অলৰেডি ডায়েবেটিছ আছে তেওঁলোকে নিৰাশ হ'ব নালাগে এনেকুৱা নহয় যে মোৰ ডায়েবেটিছ আছে মোৰ এতিয়া কিডনিটো বেয়া হৈ যাব তেনেকুৱা কোনো কথা নাই একদম ইজি কথা ডায়েবেটিছটো কণ্ট্ৰল ৰাখক চিম্পল এটা নৰ্মেল মানুহৰ ডায়েবেটিছ নাথাকা মানুহ এটা আৰু থাকি পেলাই নৰ্মেল থাকা ইটছ চিমিলাৰ আপুনি ঔষধ খাই পেলাই নৰ্মেলত আছে তো আপুনি ডায়েবেটিছ নাথাকা মানুহৰ দৰে আপোনাৰ কথাটো গতিকে আপুনি নাভাবিব যে আপোনাৰ কিডনিটো বেয়া হৈ যাব তো চিম্পল কথা ডায়েবেটিছটো কণ্ট্ৰলত ৰাখক আমি ডক্টৰৰ সহায় লওক ডায়েবেটিছ কেনেকৈ কণ্ট্ৰল কৰিব লাগে আমি বোলে ডায়েবেটিছৰ ভিডিঅ'ত আহিম নেক্সট আমি কৈছোঁ প্ৰেছাৰটো খুব কণ্ট্ৰলত ৰাখক কিয় প্ৰেছাৰটো যদি বেছি বাঢ়ি থাকে ন কিডনিৰ ওপৰত
প্ৰেছাৰ পৰে বেছিকৈ চাপ পৰে আৰু পৰাৰ কাৰণে কিডনিত যিখন জালি টাইপৰ বস্তু এখন থাকে ফিল্টাৰ হ'বৰ কাৰণে যেনেকৈ ফিল্টাৰত জালি থাকে সেই জালিখনৰ কাম কি জানে আমাৰ দেহততো কিছুমান লাগা বস্তু আছে ভিটামিন আইৰণ তাৰপিছত আপোনাৰ এলবুমিন বা যিবিলাক লাগা বস্তুবিলাক ৰাখি থোৱা আৰু বেয়া বস্তুখিনি ওলাই দিয়া কিন্তু প্ৰেছাৰ পৰিলে জালখন ফুটি যাব নষ্ট হৈ যাব সেইটো আমি গ্লোমেৰুলাৰ ডেমেজ বুলি কওঁ মানে কিডনিটো ডেমেজ হৈ যোৱা বুলি কওঁ তেতিয়া কি হ'ব পেচাবত লাগা নালাগা গোটেই বস্তু ওলাই যাব এলবুমিনো ওলাই যাব যিটো এটা খুব ইম্পৰ্টেণ্ট বস্তু এলবুমিনৰ অভাৱ হ'লে কি হয় ভৰিখন ফুলি যায় সেইকাৰণে মই যে কৈছিলোঁ কালিও লিভাৰৰ বেমাৰত ভৰিটো ফুলি যায় তেনেকৈ কিডনিৰ বেমাৰটো ভৰিটো এইকাৰণে ফুলি যায় কাৰণ কিডনিয়ে এলবুমিনটো ধৰি ৰাখে লিভাৰে বনায় কিন্তু বনোৱাৰ পিছত ব্লাডত ৰাখি থোৱা কামটো হ'ল আপোনাৰ কিডনিৰ সেই এলবুমিনৰ অবজেক্টটো বেছিকৈ আমাৰ দেহৰ পৰা যদি ওলাই যায় ভৰিখন ফুলি যায় কিডনি বেমাৰী ভৰিখন ফুলে তো এইকেইটা ইম্পৰ্টেণ্ট চ' প্ৰেছাৰ কণ্ট্ৰল কৰা খুবেই দৰকাৰী নাম্বাৰ 3 ইউৰিক এচিড হোৱা মানুহবিলাকৰ কি হয় ইউৰিক এচিডৰ সৰু সৰু দানাবিলাক মানে কিডনিৰ নেফ্ৰনছত মানে কিডনিৰ যিবিলাক কোষ থাকে ন সেইবিলাক মই নেফ্ৰন বুলি কওঁ একোটা সৰু মাইক্ৰস্কোপত দেখা পায় মানে সেই কেইবা লাখ মানে আপোনাৰ নেফ্ৰন লগ লাগি এটা কিডনি হয় মানে এটা ঘৰৰ ইটাবিলাক যেনেকুৱা বস্তু এটা কিডনিৰ কাৰণে নেফ্ৰনটো তেনেকুৱা বস্তু তো এই নেফ্ৰনবিলাকৰ সৰু সৰু নলীবিলাকত তাত আপোনাৰ ইউৰিক এচিডবিলাকৰ তাতে আপোনাৰ হয় ক্ৰিষ্টেলাইজেশ্যন হয় তাত আপোনাৰ মানে দানাবিলাক পৰে কি হ'ব ব্লক হ'ব পেচাব ভালকৈ ফ্ল' নহ'ব আৱৰ্জনাবিলাক জমি যাব আপুনি নিজে কওকচোন এটা বোৱতী পানীত লেতেৰা ইনফেকশ্যন হয় নে এটা বন্ধ পানী এটাত ইনফেকশ্যন হয় নলাবিলাকত পানীটো যদি বন্ধ হৈ থাকে একদম দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হয় মহে কণী পাৰে কিবা কণী পাৰে বোৱতী নদী এটা কেতিয়াও লেতেৰা নহয় চ' ডেট ইজ এ ইম্পৰ্টেণ্ট ফেক্ট তাৰপিছত নেক্সট কি আছে খোৱাৰ ওপৰত কওঁ ছ'ডিয়াম এনেকুৱা বস্তু মানে নিমখটো আমি যিটো কওঁ ছ'ডিয়াম তো ছ'ডিয়াম এনেকুৱা এটা বস্তু যিটো বস্তু কিডনিৰ কাৰণে খুব বেয়া কাৰণ ছ'ডিয়াম খালে আমাৰ প্ৰেছাৰ বহুত বাঢ়ি যায় আৰু আল্টিমেটলি কিডনিৰ ওপৰত ইফেক্ট কৰে তো ছ'ডিয়াম থকা যিবিলাক বস্তু আছে আমি একদম এভইড কৰিব লাগে এইটো নিমখ কম খাব লাগে গোটেই দিনটোত 1 চামুচ নিমখ খাব লাগে গোটেই যিমান আমাৰ এইটো এটা ৰিকমেণ্ডেশ্যন হয় মানে আমাৰ হেল্থৰ ফালৰ পৰা যে এজন মানুহে আমাৰ 1 চামুচ মানে 5 গ্ৰাম নিমখ খাব লাগে আমাৰ সাধাৰণ সৰু চামুচ এখনত 5 গ্ৰাম মানে নিমখ আমাৰ ধৰে পুৱাৰ বা ৰাতিলৈকে যিমান আপুনি আঞ্জা খায় আপুনি যিমান ভাজি খায় মাংস খায় মাছ খায় সেই 1 চামুচ চেনি যাব লাগিব কিন্তু এটা ছাৰ্ভেত গম পাইছে যে ভাৰতৰ মানুহে প্ৰায় 2 চামুচতকৈ বেছি নিমখ খায় সেইকাৰণে প্ৰেছাৰৰ হোৱা মানুহৰ পৰিমাণ বহুত বেছি বাঢ়ি গৈছে তো নিমখৰ পৰিমাণটো বহুত কমাই দিয়ক আৰু বহুতে ভাবে যে এটা কথা যে নিমখৰ মই ভাজি খাওঁ নিমখটো মই কেঁচা নাখাওঁ তেনেকুৱা এইটো একদম মিছা কথা সেইকাৰণে ইণ্টাৰনেটৰ চব বস্তু বিশ্বাস নকৰিব নহ'লে মই ইয়াত লাইভ অহাৰ উদ্দেশ্যটো কি কাৰণ মই চাইণ্টিফিক বেচিছত আপোনাৰ কথাবিলাক ক'ম ভাজি খোৱা আঞ্জাত খোৱা মানে এনেকৈ খোৱা হাতেৰে আৰু পিছফালে এনেকৈ খোৱা কথাটো একেই নিমখটো মুঠতে গাত গ'লে হ'ল তাত মানে কোনো ধৰণৰ ভাজি খোৱা আঞ্জাত খোৱা আৰু কেঁচা খোৱাৰ মাজত ডিফাৰেঞ্চ কৰা নাম্বাৰটো সদায় মনত ৰাখিব নেক্সট আহোঁ পটেছিয়াম চাওক এতিয়া এই বস্তুটোত অকণমান কণ্ট্ৰভাৰ্চি আছে পটেছিয়াম আৰু এটা ছ'ডিয়ামৰ দৰে বস্তু হয় নৰ্মেলি পটেছিয়ামটো আমাৰ দেহৰ কাৰণে বহুত ভাল হয় কাৰণ পটেছিয়াম খালে আমাৰ ব্লাড প্ৰেছাৰটো কমি থাকে পটেছিয়াম থকা বস্তু গতিকে পটেছিয়াম থকা বস্তু আমি খাবই কওঁ পটেছিয়াম থকা বস্তু যেনে আমাৰ বানানা মানে কলত বহুত পটেছিয়াম থাকে আপোনাৰ মৌচুমী টেঙাত বহুত পটেছিয়াম থাকে আমাৰ কমলা টেঙাত বহুত পটেছিয়াম থাকে পানী শাকত পটেছিয়াম থাকে তো নৰ্মেল মানুহৰ কাৰণে মই এইখিনি কৈছোঁ তেওঁলোকে এনেকুৱা খাদ্য খাব লাগে কিন্তু যিবিলাকৰ অলৰেডি কিডনি বেমাৰ আছে ছাপ'জ তেওঁলোকৰ অলৰেডি কিডনিটো বিকল হৈছে কিডনি বিকল হোৱাটো কেনেকৈ গম পায় ক্ৰিয়েটিনিন বোলা এটা বস্তু চাওঁ আমি ৰাসায়নিক এটা পদাৰ্থ এটা চাওঁ তেজত ক্ৰিয়েটিনিন বুলি সেইটো যদি বাঢ়ি যায় তেতিয়াহ'লে কিন্তু তেওঁলোকে এইবিলাক বস্তু খাব নালাগে তেতিয়া উল্টাকৈ আৰু পটেছিয়াম বেছি খোৱাটো বেয়া গতিকে তেওঁলোকে পটেছিয়ামজনিত খাদ্যবিলাক কমাই দিব লাগে যদি কিডনি বেমাৰ অলৰেডি হৈ গৈছে মানুহজনৰ কেনেকুৱা ফল মূল বহুত কম খাব লাগে দেন আপোনাৰ পানী শাক কমকৈ খাব লাগে আৰু গাখীৰৰ বস্তুত বহুত পটেছিয়াম থাকে আৰু ফচফৰাছ থাকে খাব নালাগে ফচফৰাছটো খুব বেয়া কিডনি বেমাৰৰ কাৰণে তেওঁলোকৰ ফচফৰাছটো জমা হৈ যায় ফচফৰাছ ক'ত থাকে গাখীৰত বহুত থাকে আৰু মানে আপোনাৰ যে কওঁ অ'টছত বহুত ফচফৰাছ থাকে তো ফচফৰাছটো বেছি খাব নালাগে সেইটো বহুত ইম্পৰ্টেণ্ট হয় যদি অলৰেডি আপোনাৰ বেমাৰ হৈ গৈছে কিডনিত কিন্তু এজ এ হ'ল পটেছিয়াম থকা বস্তু খোৱাটো কিন্তু ভাল নৰ্মেল মানুহৰ কাৰণে যদি আমি প্ৰিভেনশ্যন বুলি কওঁ ট্ৰিটমেণ্টৰ কাৰণে আকৌ পটেছিয়াম বেছি খোৱাটো বেয়া নেক্সট আহোঁ আমি স্মকিঙত আচ্ছা মানে চিগাৰেট বহুতে ভাবে যে স্মকিংটো অকল আমাৰ ডিঙিৰ কেঞ্চাৰ বা লাংছৰ কেঞ্চাৰৰ কাৰণে দৰকাৰী মানে কিডনিতটো কি ইফেক্ট পৰিব এইটো মই মুখেৰে টানিছোঁ হাওঁফাওত গৈছে কিডনিতটো যোৱা নাই এইটোতো আৰু খোৱা বস্তু নহয় চাওক আপোনাৰ যেতিয়া আমি চিগাৰেট স্মক কৰে ন তাত এটা নিকোটিন বোলা এটা বস্তু থাকে নিকোটিনটো কি কৰে ব্লাড প্ৰেছাৰটো আপোনাৰ বঢ়াই দিয়ে আল্টিমেটলি মই আগতে কৈছোঁ যে কিডনি বেয়া হোৱাৰ এটা ইম্পৰ্টেণ্ট কাৰণ হ'ল ব্লাড প্ৰেছাৰ পৰিলে কিডনিৰ সেই যিখন
এখন জালিখন আছে যিখন চেকনিখন আছে নষ্ট হৈ যায় তো ইনডাইৰেক্টলি ডাইৰেক্টলি লাংছত এফেক্ট কৰে কিন্তু ইনডাইৰেক্টলি আপোনাৰ কিডনিটো এফেক্ট কৰে স্মোকিং তো স্মোকিংটো প্লিজ আপোনালোকে এভইড কৰক এলকহল কম পৰিমাণত খালে লিভাৰ মানে আপোনাৰ কিডনিত ইফেক্ট নপৰে কিন্তু বেছি যদি খোৱা যায় চ' তেতিয়া কি হয় আপোনাৰ কিডনিৰ ফিল্টাৰ কৰিব পৰা কেপাচিটিটো কমি যায় মানে আপুনি বেয়া বস্তুবিলাকে কি হ'ব এলকহলৰ এইটো এনে এটা তাৰ নিজৰ এটা মানে হেৰি আছে গুণ আছে সি কি কৰে বেয়া গুণ মানে দোষ সি কি কৰে সি কিডনিটোক এনেকুৱা এটা ছিগনেল দিব যে তই বেয়া বস্তুবিলাক বেছিকৈ ৰাখ ভাল বস্তুবিলাক ওলাই দি তো এলকহলে আৰু সেনেকৈহে মানে কাম কৰে চ' এনেকুৱা নহয় যে এলকহলে অকল লিভাৰত এফেক্ট কৰে এলকহলে কিডনিটো এফেক্ট কৰে এতিয়া আহোঁ আৰু এটা ইম্পৰ্টেণ্ট কথা পেইন কিলাৰ চাওক এই মোৰ কঁকালত বিষ হৈছে মোৰ হেৰি মানে গাঁঠিত বিষ হৈছে চ' কেতিয়াও পেইন কিলাৰ ডক্টৰৰ ছুপাৰভিজন নোহোৱাকৈ খাব নালাগে পেইন কিলাৰ মাত্ৰ 3 দিনলৈকে খাব লাগে এনেকুৱা নহয় যে মই খাই আছোঁ মোৰ কঁকালৰ বিষ হৈছে মই 1 মাহ 2 মাহ খাই আছোঁ এনে এদিন পেইন কিলাৰ খালে আপোনাৰ কিডনিত একো ইফেক্ট নহয় ডক্টৰে লিখিব লাগে কেতিয়াও মোৰ পেচেণ্টক লিখোঁ কিবা কিডনিটো বেয়া হ'বৰ কাৰণে লিখোঁ নেকি তেনেকুৱা কথা নাই কিন্তু যদি বেছি দিনলৈকে খায় আৰু বেছি ড'জত খায় তেতিয়া বেয়া চ' বেছি দীঘলীয়াকৈ আপুনি কেতিয়াও পেইন কিলাৰ খাব নালাগে 3 দিন মেক্সিমামে পেইন কিলাৰ খাব লাগে আৰু কি কৰিব লাগে যিটো কাৰণত পেইনটো হৈ আছে সেইটোৰ চিকিৎসা কৰিব লাগে যদি ইউৰিক এচিডৰ কাৰণে পেইন হৈ আছে আপুনি ইউৰিক এচিডটো আপুনি ঠিক কৰি লওক যদি থাইৰয়ডৰ কাৰণে আপোনাৰ পেইন হৈছে আপুনি থাইৰয়ডটো ভাল কৰি লওক যদি আপোনাৰ ফ্ৰেকচাৰ হৈছে প্লাষ্টাৰ কৰক আপোনাৰ কেলছিয়ামৰ অভাৱ হৈছে আমি কেলছিয়াম খাওঁ আপোনাৰ যদি গাঁঠি ক্ষয় গৈছে আপুনি ৰিপ্লেচমেণ্ট কৰক আঁঠুৰ ঘিলাটো যিটো আমি চেঞ্জ কৰি আনিব কওঁ আঁঠুটো চেঞ্জ কৰি আনিব কওঁ ন যিটো আমি নি ৰিপ্লেচমেণ্ট কৰা বুলি কওঁ আমি সেইটো কৰক অপাৰেশ্যন কৰক আপোনাৰ কঁকালৰ বিষ হৈছে আপুনি নাৰ্ভৰ অপাৰেশ্যন কৰক নাৰ্ভৰ ঔষধ খাওক কিন্তু পেইন কিলাৰ খাই থমাই মানে আমি জাষ্ট মানে ছাপ্ৰেছ কৰি নাৰাখিব এইটো বহুত বেয়া কিডনিৰ কাৰণে বহুত হাজাৰ মানুহৰ মানে পেইন কিলাৰৰ কাৰণে বহুত হাজাৰ মানুহৰ কিডনিটো বেয়া হৈ যায় আৰু স্পেচিয়েলি কোনবিলাক পেইন কিলাৰ আইবুপ্ৰফেন বুলি যিটো এটা পেইন কিলাৰ পোৱা যায় তাৰ বাহিৰে ডাইক্ল'ফেনাক আৰু নেপ্ৰক্সেন বুলি এইকেইটা পেইন কিলাৰ খুব সচৰাচৰ আমাৰ বজাৰত পোৱা যায় ফাৰ্মাচীত পোৱা যায় এইকেইটা পেইন কিলাৰ খুবেই বেয়া মানে কিডনিৰ কাৰণে কিন্তু কথাটো হ'ল কি পেইন কিলাৰ যদি খাবলৈ কি খাম এইটো খুব ইম্পৰ্টেণ্ট ভালকৈ শুনক এটা এনেকুৱা পেইন কিলাৰ আছে যিটো কিডনিৰ কাৰণে মানে বেয়া নহয় সেইটো হ'ল পেৰাচিটামল আপোনালোকে খাব পাৰে চ' আমি কেতিয়াবা কিডনিৰ যেতিয়া বেমাৰীও আহে ন যাৰ ক্ৰিয়েটিনিন বাঢ়ি আছে ইভেন ডায়েলিচিছ হৈ থকা পেচেণ্টক আমি পেৰাচিটামল দিব পাৰোঁ পেৰাচিটামলটো কিডনিৰ কাৰণে যথেষ্ট ছেফ কিবা সৰু মূৰৰ বিষে কিবা হৈছে আপোনালোকে প্লিজ পেৰাচিটামল খাওক ডাইৰেক্টলি তাতকৈ কাঢ়া পেইন কিলাৰ নাখাব হয় পেৰাচিটামলে সেই পেইন কিলাৰবিলাকৰ দৰে কাম নকৰে 30% কাম কৰিব কিন্তু পেৰাচিটামলে খাব দৰকাৰ সহ্য কৰিব ফিজিঅ'থেৰাপি কৰক ব্যায়াম কৰক বিষটো বেলেগ অল্টাৰনেট উপায় লৈ পেলাই বিষটো আপুনি কমাওক পেইন কিলাৰ খাই পেলাই নহয় তো এটা পেইন কিলাৰৰ কথাটো গ'ল নেক্সট হ'ল কফি ৰিচাৰ্চে দেখাইছে যে কফি যদি আমি কম পৰিমাণত খাওঁ কিডনিৰ কাৰণে খুব ভাল কিয় কিডনিৰ ফিল্টাৰ কৰিব পৰা কেপাচিটিটো বঢ়াই দিয়ে সেইটোক আমি ডায়েৰেটিক বুলি কওঁ মানে যিবিলাক পদাৰ্থই আপোনাৰ পেচাবটো বাঢ়ি যোৱাত হেল্প কৰে সেইটো হ'ল আপোনাক ডায়েৰেটিক বুলি কয় আৰু কফিত এটা কেফেইন বুলি এটা বস্তু থাকে সেই কেফেইনে আপোনাৰ পেচাব মানে এটা মানুহ যদি কফি খাই দিয়ে খুব বেছি পেচাব কৰা লাগিব তো আল্টিমেটলি কিডনিটো চাফা থাকে কিন্তু তেওঁলোকে কৈছে ৰিচাৰ্চত যে 2 বা 3 কাপ কফি খাব লাগে তাতকৈ বেছি কফি খোৱাটো বেয়া অবভিয়াছলি যিকোনো বস্তুৱে অতিমাত্ৰাটো চবৰে বেয়া হয় তো কফি খাব লাগে কফি কিডনিৰ কাৰণে বহুত ভাল হয় কিন্তু 2 বা 3 কাপ দিনত 3 কাপতকৈ বেছি কফি খোৱাটো কিন্তু আকৌ কিডনিৰ কাৰণে হাৰ্মফুল হয় নেক্সট আহিল আকৌ এনেকুৱা ডায়েবেটিক কিছুমান আছে আপোনাৰ নাম এটা কওঁ আমি যে দুপৰ টেঙা খাওঁ ন দুপৰ টেঙা যিটো আমাৰ চাইণ্টিফিক বৈজ্ঞানিক নামটো হ'ল ব্ৰায়োফাইলাম পিনাটাম বুলি এটা আমি দুপৰ টেঙা আমি পাতে গজাৰ পাত বুলি কওঁ কিডনি পাথৰ হ'লে খুব খাব দিয়ে এইটো আৰু সঁচাকৈ এইটো এটা জাষ্ট ভুৱা নহয় যে গাঁৱৰ মানুহে এনেকৈ কৈ আছে চাইণ্টিফিক ৰিচাৰ্চ আছে গৱেষণা আছে বিচাৰিলে পাব তাত আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান পদাৰ্থ আছে যোনে ডায়েবেটিকৰ কাম কৰে মানে পেচাবটো বঢ়াই দিয়াত কাম কৰে পেচাবটো চাফা কৰাত কাম কৰে ফলত আপোনাৰ কিডনি পাথৰটো ওলাই তো এইটো এটা ইম্পৰ্টেণ্ট তাৰ বাহিৰে মই চব ক'লোঁ ইউৰিক এচিডৰ কথা ক'লোঁ ইউৰিক এচিড কণ্ট্ৰল কৰিব লাগে কাৰণ ইউৰিক এচিডৰ কাৰণেও কিডনিটো ইফেক্ট হয় তো ইউৰিক এচিড যদি আছে ইউৰিক এচিডটো আমি কণ্ট্ৰলত ৰাখোঁ এনেকুৱা নহয় যে মোৰ গাঁঠিৰ বিষ নাই এটা কেতিয়াবা কি হয় আপোনাৰ ইউৰিক এচিড আছে কিন্তু আপোনাৰ গাঁঠিৰ বিষ নাই তেতিয়া ভাবিব যে মোৰতো গাঁঠিৰ বিষ নাই মইনো কিয় ইউৰিক এচিডৰ মেডিচিন খাওঁ তেনেকুৱা নহয় গাঁঠিতহে ইউৰিক এচিডটো অন্যায় কৰা নাই সি আপোনাৰ কিডনিটো অন্যায় কৰিব তো ইউৰিক এচিড বাঢ়ি থাকিলে আপুনি প্লিজ ইউৰিক এচিডৰ যিবিলাক বস্তু বেয়া আমি ইউৰিক এচিডৰ ভিডিঅ' বনাম তেতিয়া আমি ক'ম সেইবিলাক বস্তু খাব নালাগে তথাপি এটা ৰাফলি কৈ থৈছোঁ অতিপাত ৰেড মিট খোৱা মানে জন্তুৰ মাংস যেনে গাহৰি মাংস আপোনাৰ ছাগলীৰ মাংস খোৱাটো বেয়া তাৰপিছত চয়াবিন খোৱাটো বেয়া মাটিতল হোৱা যিবিলাক বস্তু যেনে কচু মূলা এইবিলাক খোৱাটো বেয়া ৰঙালাও খোৱাটো বেয়া বেঙেনা খোৱাটো বেয়া তো এইবিলাক বস্তু আপুনি অলপ মানে মন কৰিব ইউৰিক এচিডৰ কাৰণে যিবিলাক বস্তু বেয়া হয়
সো এটা কথাটো হ'ল আমি অলমোষ্ট ক'লোঁ যিবিলাক বস্তু আমি পালন কৰিব লাগে কিন্তু ভালে ৰাখিবৰ কাৰণে কিবা ৰৈ গ'ল নেকি মানে একচুৱেলি এইবিলাক ভিডিঅ'ত লাইভ অহাটো বহুত দিগদাৰ মানে আমি এনেই ভিডিঅ' এটা বনোৱা ভাল কিবা চাই কৈ থাকিব পাৰি লাইভত মানে আপুনি বহুত কথা মনত ৰাখিব লাগে আৰু একো কথা ভুলকৈ ক'ব নোৱাৰে কাৰণ এটা জাষ্ট এইটো এণ্টাৰটেইনমেণ্ট ভিডিঅ' নহয় ন এইটো এটা এডুকেশ্যনেল ভিডিঅ' হয় তো মই চব কথা সত্য ভিত্তিত গৱেষণামূলক কথা ক'ব লাগিব য়েছ ওজন কমাব লাগিব ওজন যদি বাঢ়ে ন যদি আমি শকত হৈ যায় ন সেইবিলাক মানুহৰ কিডনী বেয়া হোৱাৰ চান্সটো বেছি হয় কাৰণ সেইবিলাক মানুহৰ আপোনাৰ কোলেষ্ট্ৰলটো বাঢ়ি যাব কোলেষ্ট্ৰলটো বাঢ়িলে কি হয় আপোনাৰ প্ৰেছাৰ বাঢ়িব আৰু এটা এক্সট্ৰা কাম হয় কোলেষ্ট্ৰল বাঢ়িলে সেই চৰ্বিবিলাক কিডনীলৈকে যিটো নলীবিলাকে তেজটো লৈ গৈ থাকে তাৰ ওপৰত প্ৰলেপ মানে পৰে সেই চৰ্বিটো প্ৰলেপ পৰিব ফলত কি হ'ব সেই নলীৰ ব্যাসাৰ্ধটো কমি যাব আৰু কিডনীলৈকে ব্লাড ফ্ল'টো ভালকৈ হ'ব নোৱাৰিব যেনেকৈ হাৰ্টৰ বেমাৰত হয় হাৰ্টতো সেনেকুৱাকৈ হয় ন যে হাৰ্টত ব্লক হয় হাৰ্টত হাৰ্ট এটাক হয় এনে কিডনীটো ভাবি লওক যে কিডনীটো যদি কিবা কাৰণত কোলেষ্ট্ৰলৰ প্ৰলেপ পৰে কিডনীলৈকে ভালকৈ ব্লাডটো যাব নোৱাৰিব এটা 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 হেৰি পাব অবষ্ট্ৰাকশ্যন এটা পাব চ' সেইটো এটা কথা যে কোলেষ্ট্ৰল বাঢ়িব দিব নালাগে এতিয়া কথাটো হ'ল কি বস্তু খোৱাটো ভাল লাষ্ট পাৰ্ট এইটো ভিডিঅ'টোৰ শেষ মই জাষ্ট 2 মিনিটত কি বস্তু ভাল মই কৈ আছোঁ পানীৰ কথাটোতো ক'লোৱে নাম্বাৰ 1 নেমু টেঙা খোৱাটো খুব ভাল তাত ভিটামিন চি থাকে ভিটামিন চি প্ৰচুৰ পৰিমাণে থকাৰ কাৰণে ভিটামিন চি এটা এণ্টি অক্সিডেণ্ট হয় কিডনীটো ভালে ৰাখে আৰু পেচাবটো চাফা কৰি ৰাখে তাৰপিছত গতিকে নেমু টেঙা খোৱাটো ভাল পুৱা খালী পেটত আপুনি গৰম পানীত যদি অকণমান নেমু চেপি খায় ন এইটো কিডনীৰ কাৰণে খুবেই ভাল হয় ইভেন কিডনী ষ্ট'নছৰ কাৰণে ভাল হয় এই যে নেমু বা এইবিলাক টেঙা ফলবিলাক ন আমি চাইট্ৰাছ ফুড বুলি কওঁ আৰু এই চাইট্ৰাছ ফুডবিলাক বহুত ভাল হয় টেঙা ফলবিলাক কিডনীৰ কাৰণে বহুত ভাল হয় নাম্বাৰ 2 আপেল কি হয় আপেল এনেকুৱা এটা ফ্ৰুট য'ত খুব বেছি পৰিমাণে ভিটামিন B6 থাকে চ' আমাৰ কেইবাটাও ভিটামিন আছে ন A B C D E তাৰে এটা ভিটামিন B6 বুলি আছে 6 নম্বৰ যিটো বি কমপ্লেক্সৰ ভিটামিন যেনেকৈ ধৰক ব্লাডৰ কাৰণে B12টো ইম্পৰ্টেণ্ট চকুৰ কাৰণে আপোনাৰ A ভিটামিনটো ইম্পৰ্টেণ্ট মানে হাড়ৰ কাৰণে আপোনাৰ D ভিটামিনটো ইম্পৰ্টেণ্ট সেনেকৈ কিডনীৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট ভিটামিনটো হ'ল B6 যাক আমি পাইৰিডক্সিন বুলি কওঁ আৰু পাইৰিডক্সিন প্ৰচুৰ পৰিমাণে পোৱা যায় আপোনাৰ আপেলত পোৱা যায় তো আপেল খাব লাগে আৰু আপোনাৰ পালেং শাকতো খুব বেছি পাইৰিডক্সিন পোৱা যায় কিন্তু চাব যদিহে আপোনাৰ ইউৰিক এচিড নাথাকে ইউৰিক এচিড থাকিলে আপুনি পালেং শাক আৰু খাব নোৱাৰে কাৰণ তেতিয়া আৰু ইউৰিক এচিড বাঢ়ি যাব আপুনি এটা ভাল কৰিব যায় এটা বেয়া কৰিব আপুনি নোৱাৰে তাৰ বাহিৰে আপুনি ওটছ খাব পাৰে ওটছত কি হয় খুব মানে ল' ছ'ডিয়াম থাকে ফাইবাৰ থাকে কোলেষ্ট্ৰল কমাব তো ওটছ খোৱাটো এজ এ হ'ল ভাল হাৰ্টৰ কাৰণেও ভাল কিডনীৰ কাৰণেও ভাল তো ওটছ খোৱাটো খুবেই ভাল হয় তাৰ বাহিৰে আপোনাৰ কিডনীৰ কাৰণে আকৌ ভাল তো কফিটো খুব ভাল অলৰেডি ক'লোঁ মই আমলখিটো খুব বেছি ভিটামিন চি থাকে খোৱাটো খুবেই ভাল আমলখি খোৱাটো খুব ভাল তাৰ বাহিৰে আপোনাৰ গাখীৰৰ প্ৰডাক্টবিলাক ন যিমান পাৰে এভইড কৰিব লাগে গাখীৰ বেছি খোৱাটো কিডনীৰ কাৰণে ভাল নহয় গাখীৰত অলপ বেছিকৈ ফচফেট থাকে চ' দৈ খাব পাৰে কিন্তু গাখীৰ মানে খুব বেছি ভাল নহয় মানে কিডনীৰ বেমাৰত খোৱাটো মানে কিডনীৰ বেমাৰ নহ'বলৈ আৰু আপোনাৰ ইয়াৰ বাহিৰে প্ৰায় মই গোটেইখিনি ক'লোৱে চ' ৱেইটটো মেনেজ কৰিব এক্সাৰচাইজ এক্সাৰচাইজটো ইম্পৰ্টেণ্ট এক্সাৰচাইজ ইম্পৰ্টেণ্ট কিয় জানেনে নাই এক্সাৰচাইজ কৰিলে আপোনাৰ বেছি পানী পিয়া লাগিব মানে যিহেতু ঘামিব ন পানী পিয়া লাগিলে আল্টিমেটলি পানী বেছিকৈ খাব আৰু ঘাম আৰু পানীৰে আপোনাৰ পেচাব এটা আপোনাৰ দেহৰ বেয়া বস্তুবিলাক ওলাই যাব চ' এক্সাৰচাইজ কৰাটোও চাওক এনেকুৱা নহয় যে এক্সাৰচাইজ কৰাটো অকল আপোনাৰ হাৰ্টৰ কাৰণে ভাল যে মই হাৰ্টৰ বেমাৰ আছে এক্সাৰচাইজ কৰোঁ নহয় তেনেকুৱা একো কথা নাই ডায়েবেটিছৰ কাৰণে ভাল প্ৰেছাৰৰ কাৰণে ভাল থাইৰয়ডৰ কাৰণে ভাল আপোনাৰ মনটো ভালে ৰখাৰ কাৰণে ভাল পুৱা যদি এক্সাৰচাইজ কৰে দিনটো আপোনাৰ ইমান এক্টিভ লাগি থাকিব আপোনাৰ লেজি নালাগে কিডনীৰ কাৰণেও ভাল আৰু লাষ্ট এটা ইম্পৰ্টেণ্ট মই বস্তু এটা কওঁ কিডনীৰ ওপৰত যদি বহুত ইম্পৰ্টেণ্ট হয় আপুনি বেছিকৈ ৰেড মিট একদম নাখাব ৰেড মিটত মানে প্ৰচুৰ পৰিমাণে মানে আপোনাৰ ইউৰিয়া বেছিকৈ বনায় বেছিকৈ হয় আৰু চাওক আপোনাৰ কিডনীৰ কামটো হ'ল ফিল্টাৰ কৰা আপুনি যদি এটা বেছি কষ্ট দিয়ে তাক বেছিকৈ কষ্ট দিয়ে সি বেছি ভাগৰি পৰিব যদি মাংস বেছিকৈ খায় ন প্ৰটিন সদায় কমকৈ খাব লাগে মাংস বেছিকৈ খোৱা মানে বেছি ইউৰিয়া আপোনাৰ দেহত জমিব আৰু এইবিলাক কিডনীৰ কাৰণ একমাত্ৰ কিডনীৰ ওপৰত দায়িত্ব তাক হ'ল বুলি আপুনি কিমান কাম দিব এটা সৰু ল'ৰাক এটা লিমিটত আপুনি পঢ়িব ক'ব লাগিব ন তাতকৈ বেছি যে তাৰ ব্ৰেইনটো নোৱাৰিব হেৰি কৰিব আজিকালি কয় দেখোন এইবিলাক হেৰেছমেণ্ট হয় ল'ৰা ছোৱালীকো বেছিকৈ পঢ়িব কোৱাটো এটা হেৰেছমেণ্ট হয় মেণ্টেল হেৰেছমেণ্ট তো সেইটো বস্তু অলপ কেয়াৰফুল হ'ব লাগে তো কিডনীক বেছি লোড দিব নালাগে আপুনি মাংস যদি বেছিকৈ খায় স্পেচিয়েলি ৰেড মিট কিডনীৰ ওপৰত বেছিকৈ প্ৰভাৱ
পৰিব তো তাৰ অল্টাৰনেটিভবিলাক চাওক প্ৰটিন আমাক লাগিব কিন্তু বেলেগ প্ৰটিন থকা বস্তুবিলাক খাওক কেনেকুৱা খাব আপুনি খাব মাছ খাব বেছিকৈ আপুনি কণীৰ বগাটো যিটো আমি কওঁ এগ হোৱাইট বহুত ভাল হয় এগ হোৱাইটটো আপুনি বেছিকৈ খাব আপুনি আলমণ্ডছ খাব বাদাম খাব এইবিলাকত অলপ আপোনাৰ হেৰি থাকে প্ৰটিন ভাল পৰিমাণত থাকে আৰু মুগৰ দালিত বহুত বেছি প্ৰটিন থাকে গতিকে প্ৰটিনটো আমি ইয়াৰ পৰা ল'লে হ'লে এনেকুৱা নহয় যে মাংসৰ পৰা ল'ব লাগিব আৰু মচুৰ দালি কিন্তু বেছি খোৱাটো ভাল নহয় লাষ্ট কথা কওঁ টোপনিটো বহুত ইম্পৰ্টেণ্ট হয় কিডনীৰ কাৰণে আপুনি টোপনি যদি আপুনি ভালকৈ নামাৰে ন তেতিয়া কিডনীটো বেয়া হোৱাৰ চান্স বেছি এতিয়া টোপনিৰ লগত কিডনীৰ কি সম্পৰ্ক মই কৈ আছোঁ চাওক আমাৰ দেহত যিমান ডেইলি যিখিনি অনিষ্ট হৈ থাকে ন টোপনিৰ সময়ত আমাৰ দেহ এইবিলাক ৰিপেয়াৰ কৰি থাকে ৰেষ্টৰ সময়ত তো ভালকৈ যদি আমি টোপনি নামাৰে কিডনীটো সেই ৰিপেয়াৰ হ'ব নোৱাৰে ফলত নেক্সট ডেৰ কাৰণে নিজে প্ৰিপেয়াৰ হ'ব নোৱাৰে তো তাক নিজৰ দেহটোক ৰেষ্ট দিলে আপুনি কিডনীটোক ৰেষ্ট দিব পাৰিব চ' সেইটো বহুত ইম্পৰ্টেণ্ট হয় শ্লিপটো বহুত ইম্পৰ্টেণ্ট সময়ত টোপনি মাৰাটো বহুত ইম্পৰ্টেণ্ট আচ্ছা লাষ্টত এটা কথা কওঁ আজি ৰাতি মই 8টা বজাত লাইভ আহিম আজি কিন্তু বেমাৰৰ কথা আমি একো নাপাতো আজি জাষ্ট কথা পাতিম আপোনালোকে প্লিজ 8টা বজাত আহিব আৰু লাইভটো জইন কৰিব আৰু মই 10ৰ পৰা 15টা আপোনালোকৰ প্ৰশ্ন ল'ম এনেকৈ সদায় ল'ম মই কাৰণ মোক বহুতে মেছেজ কৰি থাকে মই চবকে মেছেজ কৰাটো মই ট্ৰাই কৰোঁ ৰিপ্লাই কৰিবৰ কাৰণে মই কিমান হাজাৰ মানুহক মানে ৰিপ্লাই কৰিম এতিয়াও মই চেম্বাৰতে আছোঁ ৰাতি ভিডিঅ'বিলাক মই ঘৰৰ পৰা কৰোঁ মই চেম্বাৰ হয় তো চেম্বাৰত মই পেচেণ্ট চাই পেলাই মই অলপ টাইম ওলাই আপোনালোকৰ কাৰণে মই মানে লাইভ আহিছোঁ নহ'লে মই টাইম নাপাওঁ আহিবৰ কাৰণে চ' ৰাতি মই অকণমান আহিম আধা ঘণ্টাৰ কাৰণে আধা ঘণ্টাত মই 10-15জনৰ কিবা বেমাৰৰ অকণমান কথা মই ডিছকাছ কৰিম তেতিয়া কি লাভ হ'ব বাকীবোৰেও সেই কিতাপৰ পৰা শুনি পেলাই আমি বহুত কথা জানিব পাৰে বাকী মানুহখিনিও চ' ধন্যবাদ নমস্কাৰ